এই কথাটো UPPL-এ নিজৰ ৰাজনৈতিক দল হিচাপে আমি চিন্তা কৰোঁ, এই কথাটো বিজেপিয়ে চিন্তা কৰে। এতিয়া ৰাজনৈতিক দল হিচাপে চবে নিজৰ নিজৰ ফিল্ড, নিজৰ নিজৰ ভোটাৰ, নিজৰ নিজৰ সমৰ্থকক লৈ পেলাই চিন্তা কৰে আৰু কাম কৰে। চ' তেখেতসকলেও কাম কৰে, আমিও কাম কৰি আছোঁ। আমি মানুহ জইনিং কৰা মানে আমি বিজেপিৰ ওপৰত আমাৰ আস্থা নাই, বা বিজেপিয়ে মানুহ জইন কৰা মানে আমাৰ প্ৰতি আস্থা নাই, এনেকুৱা নহয়। আমাৰ এলায়েন্স গভৰ্ণমেণ্ট চলি আছে আৰু পাব্লিকক আপুনি মানে কি ক'ব, পাব্লিকে কোনোবা বিজেপিত ভাল পায় বিজেপিত যাব, UPPL ভাল পায় UPPL যাব, তেনেকুৱা। এইটো পাব্লিকৰ যিটো চইচ, এইটো গণতান্ত্ৰিক দেশ হয়। কিন্তু আমি ঠিক কৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি চবে আলোচনা কৰি যে UPPL-ৰ মানুহ বিজেপিত জইন নকৰে আৰু বিজেপিৰ মানুহ UPPL-ত জইন নকৰে, আৰু তেখেতসকলে আলোচনা বিলোচনা কৰি দুইটা দলৰ কাম দুইটা দলে কৰি থাকিব। আহি থকা লোকসভা আমি খুব সুন্দৰকৈ খেলিম আৰু ইয়াত বহুত বেছি ভোটত আমাৰ প্ৰাৰ্থী জয় হ'ব, এইটো খুব নিশ্চিত হৈ গৈছে। গতিকে আহি থকা সময়ত আমাৰ ৰাজনীতিক যিটো প্ৰেক্ষাপট, এইটো যেনেকৈ দৈনন্দিন সলনি হৈ যায় আছে, এইটো ভালৰ পৰা ভাল হৈ যায় আছে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক নাটক কৰি আছে, 17 বছৰে যদি মানুহৰ কাম কৰিলে হয়, তেতিয়া আৰু এইবিলাক কৰিবলৈ দৰকাৰেই নাছিল। চব মানুহটো তেখেতৰ লগতে আছিল, বেলেগ দলে নাছিলে ইয়াতে। না ইয়াত কংগ্ৰেছ আছিল, না ইয়াত বিজেপি আছিল, না ইয়াত UPPL আছিল, না ইয়াত কিবা তৃণমূল আছিল, না কোন আছিল, কোনো দলে নাছিল, অকল BPF-এ আছিলে। BPF হৈ আছিলে। আজি BPF-ৰ এনেকুৱা অৱস্থা কিয় হ'ল? হাগ্ৰামা মহিলাৰী আৰু তেখেতৰ নেতৃত্বৰ ভুলৰ কাৰণে আজি এনেকুৱা অৱস্থা হ'ল। গতিকে অনাগত দিনত আৰু মানুহে অশান্তি BTR-টো আৰু কৰিবলৈ নিবিচাৰিব, BTR-ৰ ভাতৃঘাতী সংঘৰ্ষ আৰু নিবিচাৰিব, BTR-ৰ কোনো ধৰণৰ নিৰাপত্তাহীনতা পৰিৱেশ কোনো নিবিচাৰিব, সেইটো আমি জানো। তো সেইকাৰণে আজি UPPL বিজেপি যিটো আমাৰ মিত্ৰজোঁটৰ চৰকাৰ, এইটো শক্তিশালী ৰূপত চলি আছে আৰু চলি থাকিব। মানে এইটো এটা আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ বহুত বেলেগ বেলেগ চিন্তা থাকে, তেখেতৰ চিন্তাবিলাক বহুতে বুজি নাপায়। তো তেখেতে কেতিয়াবা কেতিয়াবা কিছুমান মানুহক অলপ ডিপুটেশ্যনত পঠায় মানে। চ' মই ভাবিছোঁ ইমানুৱেল মুছাহাৰী ডাঙৰীয়াক হয়তো ডিপুটেশ্যনত পঠাইছিলে বিজেপিত, তো ডিপুটেশ্যন শেষ হ'ল লগে লগে আকৌ ডিউটিত লৈ আহিল। গতিকে সেইবিলাক আৰু বহুত ডাঙৰ এটা কিবা নহয়। মোৰ ইমানুৱেল দাৰ প্ৰতি এটা শ্ৰদ্ধা আছে, তেখেতে ভালকৈ কৰক। তেখেতৰ লগত থাকি যি কামবিলাক হাগ্ৰামা মহিলাৰীয়ে আগতে কৰিব পৰা নাছিলে, যি পৰিৱেশত তেখেতে ওলাই যাব লগা হৈছিলে দলৰ পৰা, এই পৰিৱেশবিলাক আগৰ পিছত যাতে নহয়, ইয়াৰ কাৰণে লক্ষ্য ৰাখি পেলাই কাম কৰক, মই এইটোৱে অনুৰোধ কৰিছোঁ। ময়ো শুনি আছোঁ, আপোনালোকেও শুনিছে, ময়ো শুনিছোঁ। এতিয়া আপোনালোক শুনা, মই শুনা, কোনটো সঁচা কোনটো মিছা, যেতিয়া কিবা এটা আপোনালোকে আৰু ভাল পজিটিভ নিউজ পাই মোকো ক'ব, মই ভাল পজিটিভ নিউজ পালে আপোনালোকক ক'ম। তেনেকৈ মিলি জুলি চলিব লাগিব আৰু।